Good evening. Good evening, ভাই ভণ্টিসকল। So, আজি মই ক্লাছ 12ৰ এছামিজ চেপ্টাৰ নম্বৰ 1ৰ most important আৰু previous yearৰ যিবিলাক কোৱেশ্চন আহিছে 12ৰ পৰা 26 লৈকে so সকলোবিলাক কোৱেশ্চন আনসাৰ মই আলোচনা কৰিম এই ভিডিঅ'টোত। So, এই ভিডিঅ'টোত ইয়াতে তোমালোকক দেখুওৱা হ'ব আমাৰ এছামিজৰ চেপ্টাৰ নম্বৰ 1 ক্লাছ 12ৰ মোৰ মাতৃমুখ দৰ্শন So, এই পাঠটোৰ পৰা 99 কমন কোৱেশ্চন এনসাৰ আলোচনা কৰা হ'ব। So, এই পাঠটোৰ পৰা কি কোৱেশ্চন আহিছে নাহে গোটাটো ইয়াতে আলোচনা কৰা হ'ব। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। 1 নম্বৰ কোৱেশ্চন বিলাকত তোমালোকে চোৱা যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে বা সংগ্ৰহ কৰা হৈছে এনেকৈ লিখিলে হ'ল। 2 নম্বৰটো কৈছে কি সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত এইটো লিখি দিবা। আৰু 3 নম্বৰটো কৈছে কি বেজবৰুৱা মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ গৈছিল। বেজবৰুৱা মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। তোমালোকে ভালকৈ জানে ক্লাছত পালে তোমালোকে পঢ়িছা চাগে। 1977 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল। তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজনী কন্যা আছিল নাই আছিল। এতিয়া তোমালোকে এই কেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা লিখি লোৱা। ওকে লিখিলা। তাৰপিছত তোমালোকে 5 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াত কৈছে কি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমালীয়া নাটকৰ নাম লিখা। সো তোমালোকে কি কৰিবা লক্ষ্মীনাথ বেজবৰুৱা যিবিলাক ৰচনা কৰিছে তাৰমানে তেওঁৰ যিটো কবিৰ পৰিচয় সেই কবিৰ পৰিচয় তোমালোকে ভালদৰে পঢ়িবা। ওকে সো এইবিলাক পঢ়িব লাগে কবিৰ পৰিচয় ভালদৰে পঢ়িবা তোমালোকে। সো ইয়াতে লিখিছো মই কি এটাৰ নাম লিখিছো লিটিকাই। মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ লেখকখন আমি জানো কি লক্ষ্মীনাথ বেজবৰুৱা। ওকে বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল 1868 চনত হৈছিল। উচ্চ শিক্ষাৰ বাবে বেজবৰুৱা কলৈ গৈছিল। উচ্চ শিক্ষাৰ বাবে বেজবৰুৱা কলিকতালৈ গৈছিল। বেজবৰুৱা কৰ পৰা BA পাছ কৰিছিল। বেজবৰুৱা কৰ পৰা BA পাছ কৰিছিল কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা। ওকে অসমীয়া চুটি গল্পৰ জনকখন এইটো বহুত ইম্পৰ্টেণ্ট most ইম্পৰ্টেণ্ট কোৱেশ্চন। সো ইয়াত জনকখন লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে লিখি দিবা কি লক্ষ্মীনাথ বেজবৰুৱা। সো এতিয়া তোমালোকে 11 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াত কৈছে কি বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম কি। এটা হৈছে আমাৰ কি হয় পদুম কুঁৱৰী। ওকে উপন্যাসখনৰ নাম হৈছে কি পদুম কুঁৱৰী। বাহী আলোচনী কোনে সম্পাদনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল। মাথাপোত শব্দৰ অৰ্থ কি। মাথাপোত শব্দৰ অৰ্থ হৈছে আমাৰ কি কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উজা দুশ্চিন্তা এইটো হয়। ওকে তোমালোকে তাৰপিছত এই 14 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে পঢ়ি যাবা। এইটোত কি কৈছে ইয়াতে কিমান বছৰ ধৰি বেজবৰুৱাৰ মাতৃমুখ দৰ্শন হোৱা নাছিল। প্ৰায় 30-40 বছৰ ধৰি প্ৰায় 30-40 বছৰ ধৰি। ওকে 15 নম্বৰ কোৱেশ্চন চোৱা। কাৰ লগ লাগি বেজবৰুৱা কাঠৰ কাৰোবাৰ আৰম্ভ কৰিছিল। বন্ধু ভোলানাথৰ লগ লাগি এইটো তোমালোকে লিখি দিব পাৰিবা। 16 নম্বৰ কোৱেশ্চনটো কৈছে কি যে কিমান চনত বেজবৰুৱাই বাৰ্ট কোম্পানীৰ যোগদান কৰে। সো এইটো স্পেলিং মিষ্টেক হৈছে। এতিয়া বন হয় ৰ হ'ব কৰে 1916 চনত। বেংগল নাগপুৰ ৰেলৰ ঝাৰগোঠা জংচন সম্বলপুৰৰ পৰা কিমান দূৰ আছিল। 31 মাইল দূৰ আছিল। জীৰ্ণ শীৰ্ণ শব্দৰ অৰ্থ হৈছে নিখিন অৱস্থা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ওকে মোৰ মৃগীয়া শীৰ্ষক প্ৰবন্ধটিৰ লেখকখন আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। সম্বলপুৰৰ পৰা অসমলৈ আহোঁতে লেখকে কি বিমানত ভুগিছিল। সো এইটো most ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে কি বিমানত ভুগিছিল। যে সম্বলপুৰৰ পৰা বেজবৰুৱাই অসমলৈ আহোঁতে তেওঁ মেলেৰিয়া ভুগিছিল।
মেলেৰিয়া বেমাৰ যিটো কয় সিহঁতক ভুগিছিল অ'কে তোমালোকে এইটো লিখি দিলে হৈ যাব আৰু 21 নম্বৰ চোৱা লেখকক কোনে ডিব্ৰুগড়লৈ বৰকৈ মাতিছিল যে লেখকক তেওঁৰ মাজুজী যোৱা একে বৰকৈ মাতিছিল অ'কে চ' 22 নম্বৰটো চেম একেদৰে ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো লিখি ল'বা 23 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে কি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম আছে পদম কলি অ'তে উপন্যাসখনৰ নাম আছিল যে পদুম কুঁৱৰী আৰু উপন্যাসখন আছিল আমাৰ পদুম কুঁৱৰী আৰু লগতে যিটো আমাৰ কৈছে একমাত্ৰ কবিতা পুথি সেইটো হৈছে আমাৰ কদম কলি অ'কে চ' 24 নম্বৰটো এতিয়া উপন্যাসৰ কথা হৈছে তেনেহ'লে পদুম কুঁৱৰী 25 নম্বৰ কুৱেশ্যনটো কৈছে কি বেজবৰুৱাদেৱৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া ভ্ৰমণ কাহিনীটোৱে মুঠ কিমানটা খণ্ডত ৰচনা কৰিছিল মুঠ 7টা খণ্ডত ৰচনা কৰিছিল মূল 7টা খণ্ডত ৰচনা কৰিছিল এতিয়াও বহুত ইম্পৰ্টেণ্ট হয় 26 নম্বৰ কুৱেশ্যনটো কৈছে কি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে কি সোৱৰণ অ'কে চ' আজিৰ কাৰণে এইখিনি ভিডিঅ' চ' এই ভিডিঅ'টোত মই তোমালোকৰ মাজত আলোচনা কৰিছোঁ যে মোৰ মাতৃমুখ দৰ্শন নামৰ কবিতাটোৰ পৰা কিমান আমাৰ শৰ্ট কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন আহিব পাৰে এই সকলোবিলাক এই ভিডিঅ'ৰ মাধ্যমতে মই তোমালোকৰ মাজত আলোচনা কৰিলোঁ চ' তোমালোকে ইয়াৰ পৰা তোমালোকে যিমান শৰ্ট কুৱেশ্যন দিছোঁ 1 নম্বৰী সেইবিলাক পঢ়িলে যথেষ্ট আৰু বেলেগ পঢ়িব নালাগে চ' তোমালোকে এইবিলাক ভালদৰে পঢ়িলে যথেষ্ট 1 নম্বৰ কুৱেশ্যন তথাপিও তোমালোকে চাবা কবিৰ পৰিচয় যিটো আছে এইটো ভালদৰে চাই ল'বা অ'কে আজিৰ কাৰণে এইখিনি তাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থকা নেক্সট ভিডিঅ'ত দেখা হ'ব আৰু নেক্সট ভিডিঅ'ত লৈ আহিম ইয়াৰ দীঘলীয়া কুৱেশ্যন